চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আৰু ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকে। ধন্যবাদ। তো গাইজ হেল্ল' মই আচলতে আজি লাইভটোৰ বিশেষ অৰ্থ মই বুজাই আছো। বৰ্তমান আছো মই সদৰ থানা, দেখিছে চাগৈ। বৰ্তমান আছো মোৰ লেট্ৰিনৰ ভিতৰত হা। ঘণ্টা সময় দিছো মই ইয়াত এঘণ্টা সময় দিছো। ঘণ্টা সময়ৰ ভিতৰত সেই পোষ্টকেইটা ডিলিট হৈ যাব লাগে। পোষ্ট শ্বেয়াৰ কৰা নহ'লে কিন্তু মই সদৰ থানাত আছো। মোৰ লেট্ৰিনৰ ভিতৰত হা। কাৰণ মই মানুহৰ জীৱনটো ইমান সহজে ধ্বংস কৰি দিব নিবিচাৰো। আজি মই তাৰ ওপৰত এটা কেছ দি দিম, তাৰ ওপৰত কেছ হৈ যাব আৰু বহুত কিবা কিবি হৈ যাব, হয়তো তাৰ ভৱিষ্যতৰ কাৰণে বহুতো অসুবিধা হৈ যাব। মই সেইটো নিবিচাৰো। যেতিয়া এজনী ছোৱালীয়ে কান্দি কান্দি তোৰ আগত হেৰি কথা কৈ আছিলে যে মোৰ ইজ্জতটোৰ কথা ভাবা, তই তেতিয়া কি কৰিছিলি? পইচা ডিমাণ্ড কৰিব আহিছিলি, পইচা খুজিছিলি তাইক। সকলোৱে পোষ্টটো 1 ঘণ্টা সময়ৰ ভিতৰত ডিলিট কৰিব লাগে। 1 ঘণ্টা সময় দিছোঁ, মাত্ৰ 1 ঘণ্টা ডিলিট কৰিব লাগে। আৰু যদি সেই 1 ঘণ্টাৰ ভিতৰত ডিলিট নকৰে তেনেহ'লে মই কিন্তু এজেহাৰ দিম। মই তেওঁলোকৰ ওপৰত কিন্তু একশ্যন ল'ম। এতিয়া সদৰ থানাত আছোঁ মই। এতিয়া মই মোৰ নিজৰ ফালৰ পৰা ক'লোঁ, অপিনিয়ন দিলোঁ। এইটো বাকী যি কৰে কৰক। তই এতিয়া থানাত গৈ দম দিব আহিছ মানুহ যে থানাত তই আছ, এঘণ্টাৰ ভিতৰত পোষ্ট ডিলিট কৰিব লাগে, হয় নাই? তই এঘণ্টাৰ ভিতৰত পোষ্ট ডিলিট কৰিব লাগে মানে তোমাৰ ভুল কিবা এটা হৈছে। কি ভুল হৈছে তুমি সেইটো ৰাইজক কোৱা, চবেই মানি ল'ব, একো কৰিব নালাগে। বাকী ভুলটো কি হৈছে সেইটো সকলোকে কোৱা, একো বেয়া কথা কোৱা নাই। যোনে যোনে মোৰ লগত আছা পোষ্ট শ্বেয়াৰ কৰা। কি পোষ্ট মই সেইটো নকওঁ, এটাই ডাইলগ ক'ম, নাই বোলে তাৰ ঘৰত 1 পোৱা দাইল, ছানগ্লাছ পিন্ধি ৰাতি সি নেৰে ষ্টাইল। বাল কথা ক'ব আহ, বাল কথা। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। আপুনি কমেণ্ট কৰে নকৰে আৰু আপোনাৰ কথা। যদি ভাল পালে বা কিবা উপদেশ বা কিবা ভুল হৈছে আপোনাৰ কমেণ্ট কৰিব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক।